মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ আসনখনত প্ৰকৃততে আছে কি? মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ আসনৰ পিছতেই কিয় লাভ কৰে মন্ত্ৰিত্ব? জয়ন্ত পবিত্ৰৰ সফলতাৰ পিছত আকৌ চৰ্চাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ আসন। অসমত এতিয়া চৰ্চাত এই বিশেষ আসনখন। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই বেছ জনপ্ৰিয়তা লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদৰ সন্মানীয় আসনখনে। বজাৰৰ খবৰ অনুসৰি এই আসনখনত অধিষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠজনহে। উদাহৰণ হিচাপে ল'ব পাৰে জয়ন্ত মল্ল বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটাক। পিছে চৰ্চাৰ কাৰণ এই আসনখনৰ পৰা লাভ কৰা সফলতাখিনিহে। উদাহৰণ হিচাপে লৈ কথাবোৰ শুনি যাওক। মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হ'ল মুখ্যমন্ত্ৰীৰ একেবাৰে বিশ্বস্ত জয়ন্ত মল্ল বৰুৱা। পিছে বেছিদিন এই আসনত নাথাকিল জয়ন্ত। এই আসনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ আগত বিচক্ষণতাৰ প্ৰমাণ দিবলৈ সক্ষম হোৱা জয়ন্ত মল্ল বৰুৱা কিছুদিন পিছতে হ'লগৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰী, মানে বৰ্তমানৰ অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী। এই আসনখনত বহিয়াই জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হোৱাৰ পিছতেই ঘুনুক খানাকৈ চৰ্চা চলিল এই আসনখনত এইবাৰ বহিব কোন। চৰ্চাৰ মাজতে খবৰ ওলাল জয়ন্ত মল্লৰ উত্তৰসূৰী হিচাপে এই আসনখনৰ বাবে মুখ্যমন্ত্ৰীয়ে বিচাৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক। কথামতেই কাম। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ আসনত অধিষ্ঠিত হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। বাকপটুতাৰে ভৰপূৰ মাৰ্ঘেৰিটা জিলিকি উঠিল এই আসনখনত। বেছ প্ৰিয় হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এই বাকপটুতাই জয়ন্তৰ দৰে কপাল ফুলালে পবিত্ৰ মাৰ্ঘেৰিটাৰো। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে গঠন কৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। দুজনকৈ নেতাৰ সফলতাৰ পিছত আকৌ এবাৰ চৰ্চা চলিছে এই আসনখনক লৈ। কেইবাজনো বিয়াগুম নেতাই প্ৰস্তুতি চলাইছে এই আসনখনত অধিষ্ঠিত হ'বলৈ। পিছে মুখ্যমন্ত্ৰীৰ চকুত এই আসনৰ যোগ্য কোন হ'ব সেয়াহে ডাঙৰ কুৱেশ্যন। নিউজ ডেস্ক, কিউ নৰ্থ ইষ্ট।